বৈকুণ্ঠ ভৱনত তুমি স্থান পাবা, কিন্তু এই মহাপাপ কৰিলে ঘোৰ নৰকত পৰিবা। তোমাক নৰকামী হ'বলৈ আমি এৰি দিব নোৱাৰো। আমাৰ কথা ৰাখি এইবাৰলৈ বিদুষিনীক ক্ষমা কৰি দিয়া। দেৱৰ্ষি, আপোনাৰ বাক্য মানি বিদুষিনীক মই ক্ষমা কৰিলো। ভৱিষ্যতে যদি এনে কাৰ্য হয় তেন্তে মই কেতিয়াও ক্ষমা নকৰো। এতিয়া মই আহিলো দেৱৰ্ষি। নাৰায়ণ নাৰায়ণ, এইবিলাক উৎঘাটন কৰি ফুৰাৰ বাবেই সকলোৱে মোক টুটকীয়া নাৰত তোলে। এতিয়া বিদুষিনী ভক্ত দীনদয়ালৰ ওপৰত প্ৰতিশোধ ল'বৰ বাবে সাজু কৰোঁ। বিদুষিনী, বিদুষিনী, দেৱৰ্ষি, আজি তোমাক ৰক্ষা নকৰা হ'লে নিশ্চয় তোমাক হত্যা কৰিলেহেঁতেন। তুমি এতিয়া কি ব্যৱস্থা ল'বা দীনদয়ালৰ ওপৰত? দেৱৰ্ষি, ভক্ত দীনদয়াল উচিত ব্যৱস্থা ল'ম। সৰুৰাণীৰ হতুৱাই তেওঁকো হত্যা কৰিম। হত্যা কৰাতকৈ মোৰ ওচৰত এটা সহজ উপায় আছে। মোৰ ওচৰত এটা ঔষধ আছে। সেই ঔষধ যদি তুমি দীনদয়ালক ভক্ষণ কৰাব পাৰা তেন্তে দীনদয়াল উন্মাদ হৈ যাব আৰু তুমি দীনদয়ালক খেলাৰ পুতলাৰ দৰে নচুৱাই থাকিব পাৰিবা। বিদুষিনী, লোৱা এই ঔষধ লোৱা। দিয়ক দেৱৰ্ষি, দিয়ক। এই ঔষধ নিশ্চয় ভক্ত দীনদয়ালৰ ভক্ষণ কৰা। এতিয়া যাওঁ, সৰুৰাণীৰ লগত ভৱিষ্যত কাৰ্যৰ বিষয়ে আলোচনা কৰোঁ। যোৱা বিদুষিনী। আমিও অন্য স্থানে গমন কৰোঁ। তোমাক পৰম ঈশ্বৰ নমানি হৰি 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 অপহাৰে দুহৰা কৰিলো আমি। তোমাক পৰম ঈশ্বৰ নমানি হৰি 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 অপহাৰে দুহৰা কৰিলো আমি। নাৰায়ণ নাৰায়ণ।
তোমাৰ কাষলৈ অহাৰ কাৰণে মোক হত্যা কৰিব খুজিছে